मसुलपुराव आल्फा उदखारि हानजानि सोद्रोमा हमदों खुलुमबाय बड'सानि स्टुडिअ रादाबखौ फरायदों आं सांग्रिला नार्जारि रायजोनि गुबुन गुबुन जायगायाव माखासे लाइमोनफोरा आल्फा आइ उदखारि हानजायाव हाबफैनायनि खोथाया गुबुन गुबुन समाजारि बिजोंनि गेजेरजों फोसावजाबाय थानायनि समावनो आल्फाजों लोब्बा थानायनि अजदजों बाक्सा जिल्लानि मसुलपुराव दिनै सासे लाइमोनखौ पुलिसा हमनो हायो। बाक्सा पुलिसा मोनसे जरखा सुलुंनि बिथायाव बाक्सा जिल्लानि बरबारि पुलिस थानानि सिङाव थानाय सिराकुटी गामिनि बिरेन दासनि फिसाज्ला लसित दास मुंनि लाइमोनखौ आल्फा उदखारि हानजायाव हाबनायनि बागै खौरां मोननायनि उनाव दिनै बाक्सानि एडिशनेल एसपी उज्जवल प्रतिम बरुवानि दैदेननायाव थांनाय पुलिसनि मोनसे हानजाया लाइमोनखौ गावनि न'निफ्राय हमनो हायो। दिनै हमनो हानाय लाइमोनखौ बिजिरसालियाव हाजिर खालामनायनि उनाव फिन 14 साननि थाखाय पुलिसा गावसोरनि आवथायाव लाबोफिननाय जागोन होननानै फोरमायो। गुबुन फारसेथिं जिल्लानि गबरदाना पुलिस थानानि सिङाव थानाय उद्धव दास मुंनि गुबुन सासे लाइमोना आल्फा उदखारि हानजायाव हाबफैनायनि बागै खौरां मोननायखौ फोरमायनानै लाइमोननि सोमोन्दै नायबिजिरनाया सोलिगासिनो दं होननानै पुलिस बिबानगिरिया फोरमायो। থানা এলাকার এই ৩ নম্বৰ শিলাকুটি গাঁৱৰ বীৰেন দাসৰ পুত্ৰ তেওঁ লাচিত কৰণীয়া তেওঁ অজয় দাস বুলি জানে তেওঁৰ বয়স 23 বছৰ। আমাৰ এটা ইনফৰমেশ্যন আছিলে যে এই ল'ৰাজনে আলফাত যোগদান কৰাৰ বাবে অলপ যোজা কৰি আছিলে। সেইটো ভিত্তিত আমি তদন্ত কৰিলোঁ। তদন্ত কৰি এই ল'ৰাজনক যোৱাকালি আমি কাৰেক্ট কৰিছোঁ আৰু তেওঁৰ পৰা তেওঁৰ ফেচবুক একাউণ্টৰ পৰা কিছু আমি আপত্তিজনক কিছুমান পোষ্ট পাইছোঁ আৰু তেওঁ কিছুমান ফেচবুকৰ মেছেঞ্জাৰৰ থ্ৰুদি কিছুমান কমিউনিকেশ্যন কৰিছিলে। য'ত এইটো প্ৰমাণ হৈছে যে তেওঁ আলফাত যোগদান কৰিবৰ বাবে এটা চক্ৰই তেওঁক কনভিন্স কৰিছিলে। তেওঁক কাৰেক্ট কৰা হ'ল আৰু এইটো সংক্ৰান্তত আমাৰ বৰবাৰী থানাত এটা কেছ ৰেজিষ্টাৰ কৰা হৈছে। কেছ নম্বৰ 13/22 আণ্ডাৰ ছেকশ্যন 121/124A, ৰেড ছেকশ্যন 66F88 আৰু ৰেড ছেকশ্যন 10/13 UAP Act। তেওঁক আমি আজি কোৰ্টত প্ৰডিউচ কৰিম আৰু তেওঁক আমি 14 দিনৰ বাবে আমাৰ কাষ্টডিত লোৱাৰ বাবে আমি মহামান্য আদালতত আমি আমাৰ প্ৰেয়াৰ দিম। তাৰপিছত বহুতখিনি আৰু তেওঁৰ পৰা কথা ওলাব বুলি আমি আশা কৰিছোঁ। দাস বুলি এজন 29 বছৰীয়া যুৱক এজন, তেওঁ দেউতাকৰ নাম জন্মেজয় দাস, তেওঁৰ গাঁও হ'ল নিজ ডাকুৱা। আমাৰ তাতে এটা আউটপোষ্ট এটা আছে, লাভটাংগুৰি আউটপোষ্ট গোবৰদনা থানা এলেকাত। তেওঁ যোৱা 20 তাৰিখৰ পৰা তেওঁ নিজৰ এখন দোকান আছিল, গেলামালৰ দোকানৰ পৰা তেওঁ এতিয়ালৈকে নিৰুদ্দেশ হৈ আছে। এইটো সংক্ৰান্ততো ইনফৰমেশ্যনবিলাক এনেকুৱা আলফাত যোগদান কৰা বুলি আহিছে, আমি সেইটো তদন্ত অব্যাহত ৰাখিম। এছাম এনেকুৱা চক্ৰ লাগি আছে। কিছুমান আমাৰ যিখিনি আমাৰ যুৱ প্ৰজন্ম আছে তেওঁলোকক আজিকালি ফেচবুকত সহজ হৈছে, কিছুমান মেছেজ দিয়ে আৰু এইটো এটা বৰ ডেভেলপমেণ্টটো ভাল নহয়। মেছেজ এটা দিব বিচাৰিছোঁ যাতে এনেকুৱা চক্ৰত কোনো আমাৰ যুৱচাম নপৰে, কাৰণ আইনটো চবৰ বাবে একেই আৰু যিখিনি আইনগত ব্যৱস্থা হয় এইটোৰ বৰ কঠোৰ ব্যৱস্থা, কাৰণ যিকেইটা ধাৰা আছে 121 হওক 124A হওক, সেইবিলাক ধাৰাবিলাক ইয়াৰ ধাৰা। গতিকে যাতে আমাৰ যুৱচাম এনেকুৱা ইয়াত প্ৰলোভনত নপৰে, গতিকে সেইটো মই এটা আহ্বান জনাইছোঁ আৰু এপিল জনাইছোঁ